নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। আৰু হয়তো আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে যিটো ৩৮,০০০ ভেকেঞ্চি আছিল পোষ্ট অফিচৰ, এইটো এপ্লাই হৈ গৈছে ২৯ তাৰিখ। আৰু পোষ্ট অফিচৰ যিটো আপোনালোকে এপ্লাই কৰিছিল সেইটোৰ এপ্লাইৰ মানে ৩৮,০০০ পোষ্টৰ আজি মেৰিট লিষ্ট ওলাইছে বহুত ডিষ্ট্ৰিক্টৰ। আৰু সেইটো কেনেকৈ চেক কৰিবলৈ হ'লে আপোনালোকে কোনো ধৰণৰ কম্পিউটাৰ দোকানত যাব নালাগে। আপোনালোকে নিজৰ মোবাইলতে যিকোনো এটা ক্ৰম ব্ৰাউজাৰ ওপেন কৰিলে হ'ব। আৰু ওপেন কৰি সাৰ্চ কৰিব লাগিব assam.career। কৰাৰ পিছত প্ৰথম যিটো লিংক আহিব তাতে ক্লিক কৰিব। কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব, তলত লিখাই থাকিব ডাক বিভাগৰ ৩৮,০০০ যিটো পোষ্ট, তাতে ক্লিক কৰিব। অলপ তলত স্ক্ৰল ডাউন কৰিব, তাতে লিখাই আছে মেৰিট লিষ্ট ৰিজাল্ট। তো আপোনালোকে যদি ভিডিঅ'টো চাই অলপ হেল্পফুল অনুভৱ কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব লাগিব পৰৱৰ্তী নতুন ভিডিঅ' পাবলৈ। ধন্যবাদ।